হাই গাইজ, আজি মানে চেলেঞ্জ এটা কৰিম বুলি ভাবিছোঁ আমি। ফুড চেলেঞ্জ মানে কি, ফুড নহয়, এই কুৰকুৰি চেলেঞ্জ, তেৰি মেৰি। মানে টাইম ধৰি দিয়া হ'ব। মানে টাইমটো মানে কি আমাৰে কৈ দিব কেনে হ'ব প্ৰচেছখিনি। প্ৰচেছটো হ'ল কি 9 পেকেট আছে তেৰি মেৰি। এই 9 পেকেটটো মানে কি যাই যিমান হ'লেও খাব পাৰিব। একচুৱেলি টাইমটো দিয়া হ'ব 5 মিনিট না 2 মিনিট। 2 মিনিটত এই যাই যিমান খাব পাৰে। পাৰলিতো ভাল লাগে আৰু যাই নৰে হাৰে এই জালাকেইটা খাব লাগিব। কেমেৰাত দেখাই দিয়ে হ'ব বাৰু। এতিয়া ষ্টাৰ্ট কৰিব পাৰি। আমাৰ আৰ ডি বাবুৱে প্ৰথম ষ্টাৰ্ট হ'ব। ফুললি আৰম্ভ দিম আৰু মানে পূৰা চিৰিব লাগিব আজি। চাওঁ ট্ৰাই কৰি পাৰোঁ না নৰোঁ। এই 2 পেকেট প্ৰথম খুলি লৈছোঁ। 2 পেকেটটো খুলি লৈছোঁ মানে 1 পেকেট কৰি লওঁ। নাই আমি 1 পেকেট কৰি ল'ম। 1 পেকেট কৰি লৈছোঁ। 2 পেকেট আনি থলোঁ। আছোঁ হাই দোস্ত, চাই থাকক লাষ্টলৈকে, একদম শেষলৈকে চাই থাকক। আমাৰ বাহিৰে তুহনো কোনোবা যদি কৰা ইউটিউব খুলি কিনে এনেকৈ ফুড চেলেঞ্জ কৰিব আৰু বেলেগৰ লগত। এতিয়া তুমি টাইমটো ষ্টাৰ্ট কৰা। খাইছে নাই বেছি খা নাই বেছি খা নাই মৰম মানে খাইছে একোটামান বেছি খাবা আৰে। 3 নম্বৰ খেলুৱৈ উপস্থিত হৈছে। এইটো ত্ৰিশন মাষ্টৰনী বাইদেউ। এইটো টাইমটো আৰম্ভ কৰি দিব পাৰি। টাইমটো আৰম্ভ কৰি দিব। 1 2 3 ষ্টাৰ্ট। আৰম্ভ দিলে 30 সেকেন্ড ইতিমধ্যে পার হয়ে গেল। ইতিমধ্যে 1 মিনিট হয়ে গেল। কিমান হল? 1 মিনিট হয়ে গেল। এরপরে চাপা হয়েছে। 2 নম্বর প্যাকেট আরম্ভ করেছে। বান্দারে মারিছি পুরা মাছ গেল না। অপলা আমলি মারিছি। অপলা পেরে দিছি। হ্যাঁ অপলা আমলি মারিছি পুরা। এই মুখাটি পরে থাকলে কিন্তু হবে না। গোটা গিলে তৈরি পারবো। বান্দারে ধরে বদলি দিন। এবার আরাম করে যাও। সেখানে আরাম করে খাওয়া
Nagi, nagi. Kapal. Mari ya, time Miguel. Time out. Kena lagi lagi. Oh, খাবা লাগব এই জ্বালা পাঁচটা আছে গোটা গোটা খাবা লাগব আমাৰ এই মাষ্টৰনী বাইদেউ এই মাষ্টৰনী বাইদেউ এই 2 পেকেটৰ এই আছিলে ইমাখান আছে খাবাই নলা খপা লাগি গৈছে এতিয়া এই জ্বালা খাবা লাগব এই জ্বালা কেনে কৰে চাম এতিয়া এই জ্বালাই খাই উঠি ৰিয়েকশ্যন কেনে আপোনালোকেও চাওক এতিয়া মানে পানিছমেণ্টটো কেনে হ'ব এই জ্বালা 3টা খাবা লাগব ৰে খাই 5 মিনিট আমি 5 মিনিট টাইম ৰখবা লাগব কেনে ৰিয়েকশ্যন দিয়ে আমি চাম আপোনালোকে চাওক ৰেষ্ট আৰম্ভ কৰি দি ইদি খাইছিলো মই তিনটা খালাক আৰু আছে দুটা এই দুটা আছে এই দুটা খাব লাগিব আৰু তিনটা খালা ৰিয়েকশ্যনটো চাব লাগিব আমি কেনে কৰে এই নাকেদি চকুই দি ঢঙা হালধি এই ঢঙা হালধি চকুই দি খাল বিল কাই থাকো কান্দি দিছে পুৰা চকুৰি পানী লাগি চকুৰি ৰঙা কৰি গেছি 5 মিনিট সহজ 5 মিনিট পাৰা যাব 5 মিনিট টাইম দিছিল কিন্তু বধাই 5 মিনিট হইবা নৰে আকা কম তাৰমানে চকুৰি দি নাকে দি একদম ভঙা লাগি গেছি গৈ যাওঁ হতো কৈ দে একবাৰ কেনে লাগিল কোনে হতো কৈ দে বঢ়িয়া লাগছে হ্যাঁ তাহলে তো পাখি কথা পাবিলে লগাই দিও তাও চাও কিমান দিন থাকবা পাৰো পান না কৰি তোমার এক মিনিট বল নাকে দি চকুই দি বাইরে যে পুরা বেছি জ্বালা হয় এনে অলপ আগৰ পৰা অলপ লেভেলো দিয়া আছিল সেইকাৰণে আজি আমি চেলেঞ্জটো কৰিলো কেনে লাগছে এতিয়া কথা কৈ দিব দেখো দি কেনে লাগিল জ্বালা এটা ভিডিঅ'টো চাই কেনে লাগিল ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব